হেল্ল' বন্ধুসকল, কি খবৰ? নিশ্চয় আপোনালোকৰ চবৰে ভালে হয়নে নহয়? দুৰ্গা পূজা ভালে গ'ল হয়নে? কিন্তু আমাৰ হোটেলৰ কাম কৰা ল'ৰা ছোৱালীবোৰ দুৰ্গা পূজা নহ'ল আৰু দেই, মানে প্ৰতি বছৰৰ নহয় এইবাৰ। বাটাৰ এইটো বাটাৰ বছ, এইটো গোলা বাটাৰ নুখোলাটো গম পোৱা নাই। কি কৈছিলোঁ মই মানে মানে দুৰ্গা পূজাৰ বিষয়ে কৈছিলোঁ ন। দুৰ্গা পূজা মানে আমাৰ চাৱা নহয়, হোটেলৰ কাম কৰা চাৱা নহয় আৰু সেইকাৰণে কৈছোঁ ল'ৰাহাত ছোৱালীহাত বেলেগ লাইফ ধুনীয়াকৈ কাম শিকা, চুলি কটা শিকা, গাড়ী ভাল কৰা শিকা, গাড়ী গ্ৰেছত সেইবিলাক কৰা, তেতিয়া দুৰ্গা পূজা চাব পাৰিবা, ফেমিলি পাৰিবা, এনজয় কৰিব পাৰিবা। কিন্তু আমাৰ দুৰ্গা পূজা একো নাই, হোটেলৰ কাম কৰিলে দুৰ্গা পূজা কেতিয়াও চাবলৈ নাপাওঁ। আৰু গাইছত অকণমান মই ভিউটো দেখাইছোঁ আপোনালোকক দেই, বাহিৰৰ ভিউটো। বৰ্তমান ইয়াতে চাওঁ অকণমান আমাৰ ল'ৰা ছোৱালীবোৰ মানে কাম কৰিছে ধুনীয়া কৰি দেই। কি ময়ে এই গাইছ বাহিৰৰ ভিউটো চাওক, এইফালে চাওক বাহিৰৰ ভিউ হা, মজা মানে। ডাঙৰীয়া আপুনি কিবা ক'বা নেকি? একো নকওঁ ন, ধন্যবাদ। টিকেন দা আপুনি কি কৰি আছ? ফুচকা বনাই আছ? এইখান আমাৰ চাট কাউণ্টাৰ হা, নিৰিছ চাট কাউণ্টাৰ, ফুচকা বনাইছা তই গাইছাত। আৰু বাহিৰৰ ভিউটো কি ধুনীয়া সুন্দৰ না, এই লাইট চাইট লগাই দিছে। হয়া কেনেকুৱা ধুনীয়া না। এইফালে চিদ্ধা নেহৰু পাৰ্কখন গাইছ দেই, ইয়াতে সৰু সৰু পোৱালীগিলা নাই, তাতে খেলি থাকিব পাৰে, মজা মানে। আমাৰ পূজা চূজা নাই, হোটেলতে কাম কৰা ল'ৰা ছোৱালীবোৰ মানে, ল'ৰাগিলাখনত বিশেষকৈ ল'ৰা বেছি থাকে ন। আৰু আমাৰ হ'ল এইটো ষ্ট'ৰ ৰুম গাইছ, ষ্ট'ৰ ৰুম। এই ধচাৰী চামান, গেলামাল চামান বহুত মানে আছে, এই এভেইলেবল চা, বিৰাট ডাঙৰ। এইটো ফ্ৰিজ, গেলামাল দোকানীখান, গেলামাল দোকান। আমি মাল চাল লগা হ'লে ইয়াৰ পৰা লৈ যাওঁ আমাৰ পাকঘৰত মানে। আৰু আপোনালোকক অকণমান নেহৰু পাৰ্কখন দেখাইছোঁ, এইটো ছাইডত হা, এইটো ছাইডত এইবিলাক খেলা ধূলা কৰা ধুনীয়া মানে। পাৰ্কত নাযাওঁ দিয়া।